एक तेरा एक मेरा दो तेरा दो मेरा तीन तेरा तीन मेरा 50-50 बराबर है एवरीथिंग ओके हैप्पी वेरी हैप्पी नो चीटिंग नो चीटिंग Happy birthday. Thank you. Hey guys, welcome back to my YouTube channel. Hope you guys doing well. আশা কৰিছোঁ আকৌ নতুন এটা ভিডিঅ' লৈ আহি গ'লোঁ। আজি হৈছে ৰাহুলৰ বাৰ্থডে কেতিয়াবাতে হ'ল, এতিয়া মানে 4-5 মাহমান হ'ল ব্লগটো দিয়াই নাই, সেইকাৰণে ভাবিলোঁ আজি ব্লগটো দি দিওঁ এণ্ড লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। আমি ক'লোঁ আৰু ৰাহুলক অলপ মানে বাৰ্থডেটো অকণমান বেলেগ ধৰণৰ দিব লাগে বুলি, সেইবুলিয়ে সি মানে ৰাস্তাৰ মাজত লৈ গৈছিলে খাবলৈ কাৰণে। তাৰপিছত আমি ক'লোঁ বক্সিং ৰিং এটা আছে তাতে খাওঁ বুলি, মানে প্ৰতিভাৰ বাৰ্থডেও এনেকৈ কৰিছিলোঁতো। তাৰপিছত ৰাহুলে তাৰ কি আনিছিলে পেক কৰি মেলি চব মানে আমি ইয়াতে খালোঁ মানে কি খোৱাটো বেছি হেৰি নহ'লে, দুটা জেগাত খালোঁ। আমিখিনিয়ে কেইটামানে ফাৰ্ষ্ট খালোঁ, মানে বক্সিং ৰিং যিহেতু তাত মানে ষ্টুডেণ্টখিনিয়ে যোনখিনি মানে বক্সিং কৰে যে সিহঁতি আহি ৰখি আছে। তাৰপিছত সেইকাৰণে আমি লগালগ আকৌ পেক কৰি পিনে বেলেগ এটা জেগাত লৈ যাবলগীয়া হ'ল। তাতে আজি ফাইনেলি ইয়াৰ বাৰ্থডে আৰু ফাইনেলি ৰাহুল কেক অ'কে হ'ব সেইটো হ'লেও হ'ব। হাতখন লেখা গ'ল আৰু হেতাও আছিলে বে সেইটোতে আছে হ'লে খুবেই চাপ। A few moments later. হ'বলৈ এটা কথা কোৱা বিচাৰি আছোঁ খংকু এনেকে কৈছো নে ঠিকে আছে ওলাই যাম। गजब बेइज्जती है Two 2,000 years later. Happy birthday to you. Happy birthday Rahul. Happy birthday to you. কোনোবা নি আহচোন হা কি কৰিব লাগে কয় আজি মতা আৰু নিহা কেলে লৈ নাহিলা পুবি আহ দুপিছ কাটি দিলি ল পাই দে তুমি ক্ৰীম কিনি ধৰিছা, তুমি হেৰি লৈ ধৰা खत्म बाय बाय टाटा गुड बाय गया। কেকটো নকটা আগতে চবে মানে অলপ ফটো মাৰি লৈছে, এবাৰ ই মাৰিছে এবাৰ সি মাৰিছে। তাৰপিছতহে আৰু পষ্ট আপলোড কৰিলে চাগে জানো। এয়া আমাৰ ৰাহুল বাৰ্থডে বয়, ৰাহুল বুঢ়া হ'ল আৰু আজি ৰাহুলৰ বাৰ্থডেত মই আছোঁ, ৰাহুল আছে, প্ৰিয়াক্ষী আছে, তাৰপিছত প্ৰজ্ঞা আছে, নৱনীতা, চিমন, তাৰপৰা প্ৰেৰণা, পুবেৰী আৰু কোনোবি লগৰ মই চিনি নাপাওঁ চাগে আহিছে। আৰু আমি পাৰ্টি কৰিছোঁ ইয়াতে সৰু সুৰা, ভাল লাগিলে খালি দিনটো। ইয়াত যে আমি ভূত ওলাইছিলে ন মানে এনেকুৱা ভয় পাদৰা তো ৰাহুলৰ ব্লগটো ইয়াতে মই এণ্ড কৰিছোঁ। ইয়াৰ পাছতে আমাৰ নেক্সট এটা ব্লগ ষ্টাৰ্ট হৈ যাব, মানে ব্লগ নহয় এইটো, আমি জাষ্ট মানে বেংকৰ কাম গৈছিলোঁতো, তাতে মানে মই লগৰ মোৰ তৃষ্ণাকী আছিলে, দাদা আছিলে শশাংক বুলি কয়, লগতে অলপ পিনে হাঁহি ধেমালি কৰিলোঁ, সেইটো ক্লিপ লগাই দিম দেন চাই যাব ভিডিঅ'টো। যিহেতু আমাৰ ছেকেণ্ড ছেমৰ এডমিশ্যন হৈ আছিলে তেতিয়াতে মানে আমি আহিছোঁ বেংকত পইচাটো জমা কৰিবলৈ কাৰণে, যিহেতু আমাৰ বেংকত লয় পইচাটো, সেইকাৰণে অলপ দেখাই দিলোঁ ৰুমটোৰ। এইটো মানে বেংক নহয় দেই, এইটো বেংকৰ ছাইডৰ হিচাটো হয়।
তাত আমি কেইটাই বহি পিনে অলপ কিবা কিবি কৰিলোঁ সেইখিনি দেখুৱাই যাম চ' সেইডোখৰ চাই যাব A few moments later. গাইছ তাৰপিছত 500 টকা আছে তাই বোলে খৰচ কৰিব মন নাই দে সেইটো মানে 5 টকা তাই মানে 500 টকা চিপছ এটা কিনিব আৰু তাৰপিছত সেইটো খৰচা কৰিব মই এনে খাবলৈ মন নাই মই কি মই দিলে যে খাইছিলা দিলে মই নিজে নিকিনো এনেকুৱা চিকটা মানুহ তাই লোকৰ খাই অকল একো লোক নাখাওঁ মই हम मालूम है तेरे बाप को मत सिखा चल মই 500 টকাটো খুচুৰা কেনেকৈ কৰোঁ 500 আৰু চিপছ এটা লৈ না সঁচাকৈ মই 5 টকা মই মেগী এপেকেট লৈ লওঁ ঘৰলৈ 5 টকীয়া 5 টকা নহয় 10 টকা মেগী এপেকেট লৈ লওঁ গাড়ী ইয়াত 3 ঘণ্টা ৰখিলোঁ বেয়া বেপাৰ হৈছে ই মানে পইচা কাউণ্ট কৰি আছে কিমান আছে কিমান নাই আৰু তাই মানে তাৰ সেইটো নিজৰে হয় সি নিজে কাক কিমান দিব লাগে সেইটো মানে লিখি আছে আৰু তাই ভাগৰ মানে খুচুৰা নাই সেইকাৰণে মই ক'লোঁ আৰু তাইক 5 টকীয়া চিপছ এটা লৈ আনা বুলি তাই এতিয়া 10 টকীয়া মেগী এটা আনিব আৰু 500 টকা খুচুৰা কৰিব মানে 490 ৰুপিজ তাই পাব আৰু দেন 10 টকাটো তাই খৰচ কৰিব আমি হাঁহিলোঁ চবেই গাইছ এইটো ইয়াত 10 টকা 10 মেয়া হৈছে মোৰ পইচা নাই কিন্তু তাইক লাগে নহয় তাই চকলেট খাই বহুত ভাল পায় মই ইয়াত যিমান মানুহে চাই আছে মৰাণ কলেজত তাইক সদায় এটা চকলেট দিব কৈ দিয়া আকৌ তুমি কৈ দিয়া আকৌ চকলেট লাগে বুলি ক'ব দিয়া নাজানো মই কি ক'ম আকৌ কিবা মানে চকলেট লাগে বুলি তোমাক চবেই দিব তেতিয়া মোক চকলেট লাগে গাড়ী চাই ভাং খালে লগতে সিও খালে ভাং গাইজ যেতিয়া মানুহে ভাং খাই যায় এনেকুৱা অৱস্থা হয় তাই চলতা ফিৰতা কণ্টেণ্ট হয় তোমাৰ ইণ্ট্ৰটো দি দিয়া হাই মোৰ নাম ইছমাকি বৰুৱা মই মান কলেজৰ ষ্টুডেণ্ট ছেকেণ্ড চেম জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট তো আমি অকণমান দেৰিকৈ আহি গ'লোঁ মনভৰিত মই ই খালে চাহ মই খালোঁ আৰু আজি খোৱা কথা আছিলে মিল্ক কেক কিন্তু জানো মই চিঙৰা কেলৈ অৰ্ডাৰ দিলোঁ এতিয়া পস্তাইছোঁ বাৰু যি নহওক ব্লগটো কেনেকুৱা লাগিলে জনাব লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ যদি ছাবস্ক্ৰাইব অভিয়াছলি কৰিব তাৰপিছত বাই বাই কেনেকুৱা লাগিলে জনাব নমস্কাৰ দি নামটো জনাই দিয়ক মই নমস্কাৰ নাই দিয়া জনাই কৈ দিয়ক কৃষ্ণ মোৰ একো ক'বলগীয়া নাই একো নাই কোৱা ক'বলগীয়া মোৰ একোৱেই নাই আছে বহুত আছে একোৱেই নাই এবাৰ ওলাই যাব ফোনটো দেখাইছে দামীহে বুলি দেখাইছে নাই দেখোন বাট আইফোন নহয় কিন্তু